আজি আপোনালোকৰ ওচৰলৈ কেইটামান মহৎ লোকৰ বাণী লৈ আহিছোঁ গতিকে ভিডিঅ'টি শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰ মোৰ চেনেলত ভিডিঅ' চাইছে তেন্তে হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হ'ব আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ কোনো কামেই কঠিন নহয় যদিহে তাক সৰু সৰু কাৰ্যত বিভাজিত কৰি লৈ সম্পাদন কৰিবলৈ যত্ন কৰা যায় হেনৰি ফৰ্ড 2 নম্বৰ খালী জেপে কোনো মানুহকে উন্নতিৰ সপোনত আৰোহণ কৰাৰ পৰা বাধা দি ৰাখিব নোৱাৰে সেইটো কৰিব পাৰে কেৱল খালী মূৰ আৰু খালী মনেৰেহে নৰমান ভিন্টেজ পিল 3 নম্বৰ জীৱনত বিশেষকৈ এইবিলাক গুণৰ দৰকাৰ যেনে সাহস উচ্চাকাংক্ষা ব্যৱসায় বুদ্ধি পৰিয়ালৰ প্ৰতি দায়িত্ব স্বদেশ প্ৰেম ধৰ্মৰ প্ৰতি ভাৱ আৰু প্ৰতিযোগিতামূলক ভাৱ হেম বৰুৱা 4 নম্বৰ সাহিত্যই জাতীয়ত্বৰ আচল চিনাকি সাহিত্যই জাতীয়তাৰ প্ৰকৃত জীৱন সাহিত্য অবিহনে কোনো জাতিৰ অস্তিত্ব টিকিবৰ সম্ভাৱনা নাই পদ্মনাথ গোহাঁই বৰুৱা আজিলৈ ইমানেই ধন্যবাদ